ৰঙিয়াৰ তুলসীবাৰীত অনুষ্ঠিত বিশ্বকৰ্মা পূজাত আকস্মিকভাৱে উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিটিএডিৰ অন্তৰ্গত ওদালগুৰিৰ ননৈ চেৰফাঙৰ পৰা নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণ কৰি উভতি অহাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে পূজাস্থলীত প্ৰৱেশ কৰে। মুখ্যমন্ত্ৰীয়ে এনেদৰে হঠাৎ উপস্থিত হোৱাত তুলসীবাৰী বজাৰত ভক্তপ্ৰাণ ৰাইজৰ মাজত আনন্দ উল্লাসৰ পৰিৱেশে বিৰাজ কৰে। মুখ্যমন্ত্ৰীৰ লগত ছবি তোলাৰ বাবে হেতাও পৰা লাগে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্বকৰ্মা মন্দিৰত স্থানীয় ৰাইজে আধৰুৱা অৱস্থাত থকা মন্দিৰটোৰ সম্পূৰ্ণৰূপে নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনায়। ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে মন্দিৰটো সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে। আনহাতে ৰঙিয়া নগৰতো শতাধিক কৰ্মকৰ্তাই হৰ্ষোল্লাসেৰে মুখ্যমন্ত্ৰীক আদৰণি জনায়। বিজেপিৰ কৰ্মীসকলক বিটিচি নিৰ্বাচনত লাগি দিবলৈ কয়। আমাৰ তুলসীবাৰী মেইন বজাৰত অইন বেলিৰ দৰে এইবেলিও বিশ্বকৰ্মা পূজা ভাগ কৰিবলৈ মানস কৰিছিলোঁ। সৌভাগ্যবশতঃ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ মানে আমি উপস্থিতি আমি পালোঁ। বহুত সৌভাগ্য আমাৰ তেখেতক আমি আমাৰ পূজাস্থলীতে প্ৰৱেশ কৰাবলৈ যিখিনি আমি মানে প্ৰয়াস কৰিলোঁ তাৰ কাৰণে আমি বহুত মানে সৌভাগ্য ছাকচেছ হ'লোঁ। গতিকে ধন্যবাদ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু আমাৰ তিনিদিনীয়া কাৰ্যসূচী আছিলে বিশ্বকৰ্মা পূজাত। আজি প্ৰথম দিন কাৰ্যসূচী, অহাকালি আমাৰ নাম প্ৰসংগ হ'ব। সকলোসমূহ ৰাইজকে আমি শ্ৰদ্ধাৰে আজি বহুত সমাগম হ'ল। মোটামুটি ধৰক সহস্ৰাধিক মানুহ লগ হৈ আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ আমাৰ উপস্থিতি আমি পালোঁ। আমাক আশ্বাস দিলে যে আমাৰ এইখিনি যিটো আমাৰ বিশ্বকৰ্মা মন্দিৰটো আধৰুৱা হৈ আছে তেখেতে আমাক চাই দিব। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ ৮৫,০০০ৰ পৰা ডায়মণ্ড ১,১০,০০০লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ।